Thinking of you, thinking of you. গাইজ কইনা ঘৰ পালোহি এয়া কইনা আমাৰ হেল্ল' আৰু পেণ্ডেল আধা আধি হৈছে দৰা ঘৰ পেণ্ডেল হৈ গ'ল কিন্তু কইনা ঘৰ পেণ্ডেল হোৱাই নাই এতিয়ালৈ কেতিয়া হ'ব পেণ্ডেল আহিব অলপ পাছত মানুহ আহিব আৰু বাহিৰলৈ মই ওলাই আহিলোঁ আপোনালোকক দৰা ঘৰটো দেখুৱাবলৈ আৰু এইফালে হৈছে দৰা ঘৰ আৰু কইনাও এইফালে দৰাক কিন্তু মিহি মিহিকৈ চাই আছেহি দেই গাইজ আৰু গিফ্ট আনবক্সিং হৈ আছে পোহৰটো ভালকৈ অহা নাই এইফালে ৱাও নাইচ এইটো দিছে আমাৰ ইহঁতকেইজনীয়ে কিতাপী ডেইজি গৰিমা পৰিণীতা আৰু এজনী নাই তৰালিও দিছে আৰু এটা হানিমুন স্পেচিয়েল আৰু এইটো হৈছে ইহঁতৰ ফালৰ পৰা আৰু গাইজ এইটো মোৰ ফালৰ পৰা তাইলৈ গিফ্ট থেংক ইউ দেই ৱেলকাম ইয়াত মই বহুতবিলাক টেপ মাৰিছোঁ তুমি খোলোতে এবেলামান লাগিব এইটো এইটো মই নিজে পেক কৰিছোঁ ইমানেই টেপ মাৰিছোঁ মই গাইজ এতিয়ালৈকে ওলাবই পৰা নাই গিফ্টটো এইটো খুলি দিয়া ধুনীয়া লাগিছে থেংক ইউ এক্সট্ৰা ৱেলকাম সেইদিনা যে শ্বৰ্টছত দেখুৱাইছিলোঁ তাৰে এইযোৰ কাপোৰে লৈছোঁ মই তাৰ কাৰণে গিফ্ট হিচাপে তাৰপিছত ইভিনিং টাইমত এয়া মেহেন্দি চেৰেমনি ষ্টাৰ্ট হ'বলৈ লৈছে এয়া ফাৰ্ষ্ট আমি ডেক'ৰেশ্যন কৰি আছিলোঁ এনেই ফটোশ্বুট কৰিবৰ কাৰণে তাৰ কাৰণে আমি কাঁহৰ কাঁহীখনত ধুনীয়াকৈ মেহেন্দিকেইটা সজাই ইয়াৰ ওপৰত গোলাপ ফুল দি দিছোঁ আৰু চবেই ধুনীয়াকৈ আহি বহি লৈছোঁ মেহেন্দি লগাবৰ কাৰণে গোটেই লগৰবিলাকে একেলগে আৰু এই লগৰ দুজনীয়ে তাইক মেহেন্দি লগাই দিছিলে আৰু বাকীবিলাকেও ইজনী আজনী লগাই দিয়া আছিলে আৰু এইফালে তাইৰ অলপমান কান্দা কুটা ষ্টাৰ্ট হৈছিলে যিমানেই ওচৰত নহওক দৰাৰ ঘৰ তেওঁ দুখটো লাগিবই যিহেতু নিজৰ মাৰ ঘৰখন এৰি থৈ যাবলৈ লৈছে সেইকাৰণে অলপমান দুখ কৰিছে তাই গাইজ মেহেন্দি ষ্টাৰ্ট হৈছে আৰু এইফালে তাই কান্দা কুটা ষ্টাৰ্ট কৰি আছে এলিকন তুমি মেহেন্দি লগাবা নাই मेहंदी लगा के रखना गाइस मेहंदी भाई बहन चुआ इफाले कইনা কেনেকুৱা লাগিছে আমাৰ গৰিমা আৰ্টিষ্ট আৰু এইফালে কইনাৰ মেহেন্দি লগাই কৰি হৈ গ'ল সেইকাৰণে তাইক অলপমান ভিডিঅ' বনাই দিলোঁ The next day গাইজ আমি এতিয়া জোৰোণলৈ গৈ আছোঁ আমাৰ এইবিলাক কইনা ঘৰীয়া গাইজ এইটো দৰা ঘৰ বহুত দূৰ দূৰ আৰু ফাইনেলি আমি কইনা ঘৰ আহি পালোহি কিন্তু আমাৰ দেৰিয়ে হয় জোৰোণ অলৰেডি আহিলেই